হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকৰ মাজলৈ মই পুনৰ চাটনিৰ ৰেচিপি এটি লৈ আহিছোঁ। সেইটো হৈছে জিকাৰ বাকলিৰ চাটনি। খাবলৈ বহুত ভাল হয় আৰু আপোনালোকে যিসকলে খাইছে গমেই পায়, আৰু যিসকলে খোৱা নাই এবাৰ ট্ৰাই কৰি চাব। বহুত সুস্বাদু হয় এই ৰেচিপিটো। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এই ৰেচিপিটোৰ বাবে মই জিকাৰ বাকলি এইদৰে পাতল পাতলকৈ কাটি লৈছোঁ। জালুক লৈছোঁ, নিমখ, বুট দাইল ভালদৰে ধুই মই টুকি ৰাখিছিলোঁ। এইখিনি তিয়াব নালাগে। নহৰু, আদা, জলকীয়া আৰু মান ধনিয়া এইখিনি লৈছোঁ। এতিয়া প্ৰথমতে কেৰাহীত মিঠাতেল দি দিছোঁ আৰু মিঠাতেলখিনি গৰম হ'বলৈ দিছোঁ। তেলখিনি যেতিয়া গৰম হৈছে তেতিয়া ইয়াত মই নহৰু কেইফুটা দি দিছোঁ আৰু লগতে আদাখিনিও দি দিছোঁ। আৰু এতিয়া জলকীয়া কেইটা মই অকণমান ভাঙি ইয়াত দি দিছোঁ। জলকীয়াৰ পৰিমাণটো আপোনালোকে নিজৰ সোৱাদ অনুযায়ী বঢ়াই বা কমাই ল'ব পাৰে। গোটেইখিনি এবাৰ ভালদৰে লৰাই দিম। আৰু এতিয়া ইয়াতে মই জালুকখিনিও দি দিছোঁ। এতিয়া মই জিকাৰ বাকলিখিনি ইয়াতে দি দিম। জিকাটো অলপ কুমলীয়া ধৰণৰ হ'লে ভাল হয়। বেছি বুঢ়া জিকা ল'লে অকণমান চাটনিখন সোৱাদটো বেলেগ হয়। আৰু জিকাৰ বাকলি সিজোতে অলপ টাইম লাগে, সেইটো কাৰণে আমি এনেদৰে অলপ ভাজি ল'ব লাগে, তেতিয়া কোমলি যায়। গোটেইখিনি মই এতিয়া ভালদৰে এনেদৰে লৰাই দিছোঁ। আৰু ইয়াত অলপমান নিমখ দি দিছোঁ। এতিয়া ইয়াত ঢাকনি এখন লগাই এইদৰে কিছু সময় ঢাকি ৰাখিম। আপোনালোকে গেছৰ ফ্লেমটো মিডিয়াম বা ল'ত ৰাখিব, বেছি হাই ফ্লেমত ৰাখিব নালাগে। এতিয়া 5 মিনিট পিছত মই ইয়াত ঢাকনিখন গুচাইছোঁ। এনেকুৱা ধৰণৰ হৈছে। এতিয়া ইয়াতে মই অলপ পানী ছটিয়াই দিম, বেছি পানীও দিব নালাগে। অলপ পানী ছটিয়াই এইদৰে এবাৰ লৰাই দিব আৰু এনেধৰণে লৰাই পুনৰ ঢাকনিখনেৰে কিছু সময় ঢাকি ৰাখিম। পানীৰ পৰিমাণটো বহুত বেছি দিয়া নাই। এতিয়া কিছু সময় পিছত পুনৰ ঢাকনিখন গুচাইছোঁ। এইখিনি এনেকুৱা ধৰণৰ হৈছে, অলপ নৰম হৈছে এইখিনি। এতিয়া ইয়াতে বুটৰ দাইলকেইটা দি দিম। বুটৰ দাইলখিনি মই তিয়াই ৰখা নাই, এইখিনি ভালদৰে ধুই পানীটো যাবলৈ দিছোঁ। আৰু এই ৰেচিপিটোত বুটৰ দাইলটো এনেকুৱাকৈ দিলে খাবলৈ ভাল হয়। এতিয়া গোটেইখিনি ভালদৰে এবাৰ এনেদৰে লৰাই দিম আৰু এইখিনি অলপ সময় ভাজি থাকিব লাগিব। এতিয়া আৰু অলপ নিমখ এড কৰিছোঁ, যিহেতু প্ৰথমতে অলপমান নিমখ দিছিলোঁ, সেইটো কাৰণে আৰু অলপ নিমখ এড কৰিছোঁ। আৰু এতিয়া এইখিনি মিডিয়াম টু ল' ফ্লেমত এনেদৰে কিছু সময় ভাজি থাকিব লাগিব। প্ৰায় 5 মিনিটমান সময় এনেদৰে আমি ভাজি থাকিম। এয়া এইখিনি অলপ নৰম হৈছে আৰু অলপৰ পিছত এইখিনি হৈ যাব। এতিয়া এইখিনি হৈছে। এনেকুৱাতে মই গেছৰ ফ্লেমটো অফ কৰিছোঁ আৰু এইখিনি ঠাণ্ডা হ'বলৈ দিছোঁ। এতিয়া এইখিনি ঠাণ্ডা হৈ গ'ল। গোটেই মিক্সাৰটো এটা মিক্সাৰ জাৰত লৈ লৈছোঁ।
ইয়াতে এতিয়া মান ধনিয়াৰ পাতকেইটা দি দিছোঁ আৰু অলপমান পানী দিম, যিহেতু এইটো পেষ্ট কৰোঁতে অলপ পানী লাগিব, সেইটো কাৰণে অলপ পানী দিছোঁ। আপোনালোকে পানীৰ পৰিমাণটো কম পাবই। আৰু এতিয়া পেষ্ট কৰিলোঁ এইখিনি, আৰু পেষ্টটো হৈ গ'ল, এয়া এনেকুৱা ধৰণৰ হৈছে। এয়া মই আপোনালোকক দেখুৱাই দিছোঁ। কালাৰটো বহুত ধুনীয়া হৈছে আৰু খাবলৈ যে বহুত টেষ্টি হয়, আৰু ইয়াৰ গোন্ধটোও বহুত ধুনীয়া হয়। এয়া আমাৰ জিকাৰ বাকলিৰ চাটনি ৰেডি হৈ গ'ল। ইয়াতে মই অলপমান মিঠাতেল দি দিছোঁ আৰু গোটেইখিনি এইদৰে ভালদৰে লৰাই দিছোঁ। বহুতে বেলেগ বেলেগ ধৰণে জিকাৰ বাকলিৰ চাটনি খাইছে, আপোনালোকে এনেদৰে এবাৰ ট্ৰাই কৰিব। আৰু ইয়াত মই এতিয়া নেমু চেপি দিছোঁ। আপোনালোকে যদি ভাল নাপায় নেমু নিদিয়াকৈও খাব পাৰে, তেতিয়াও বহুত টেষ্টি হয়। আৰু এনেদৰে এই ৰেচিপিটো এবাৰ ট্ৰাই কৰিব আৰু খাবলৈ কেনেকুৱা পালে মোক জনাব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।